প্ৰথমতে জয় জুবিনদা বুলি কৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মই আছোঁ মেধিপাৰা শগুনবাৰী শ্ৰী শ্ৰী লক্ষী পূজা অনুষ্ঠানত। এই ভিডিঅ'টো বহুদিন আগতে দিব লাগিছিল, কিন্তু সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। সেইকাৰণে এই ভিডিঅ'টো আজি দিলোঁ। আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, মৰম জনাব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব উদযাপন সমিতিৰ সভাপতি মাননীয় হেৰাম্ব দাসে। তেখেতৰ আমাৰ 123 সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতি উদ্যোগত উদযাপিত হোৱা লক্ষ্মী পূজাস্থলীত উপস্থিত হৈ তেখেতৰ অনুভৱ থৰতে জনাবলৈ মই অনুৰোধ জনাইছো। প্ৰথমতে সকলোকে ধন্যবাদ। মই প্ৰথমবাৰৰ কাৰণে ইয়াত আহিছো, বহুত ভাল লাগছে আহি কিনে। ভাবছিলো কালি যাম বুলি, কালি নাযাওঁ, যিহেতু কালি আপোনালোকৰ বিসৰ্জন আছে পূজাত, তাতে একেলগে থাকিম। কিন্তু জমনি কৰিম বুলি ভাবছিলো, কিন্তু জমনি নকৰো। আজি কিয় নকৰো, যিহেতু আমাৰ মাজত দাদাই নাই। হাঁহি ধেমালিনো কিনো কৰিম। বহুত ভাল লাগছে আহি কিনে। নিবেদিতাটো গান গাই আপোনালোকে গম পায়, আৰু নেক্সট টাইমৰ পৰা এতিয়া নিবেদিতাই মোৰ লগত ভিডিঅ' বনাব, জমনি ভিডিঅ'ত পাব। লাগব না নিবেদিতা, লাগব না? নলবাৰীৰ পৰা আহি যিখিনি ইয়াতে মই মৰম পাইছো, ফাৰ্ষ্ট টাইমৰ পৰা আহা বুলি কৈছো, বহুত মৰম, বহুত ভাল লাগছে। গাঁওখনত সোমোৱাৰ লগে লগে মই নিবেদিতাক এটাই কৈছো, যি চৰকাৰে মডেল ভিলেজকে বনাব লাগে। মডেল ভিলেজটো এটা নিজেই বনাইছে মানুহবিলাকে। বহুত জেগাত গৈছো, আৰু মানুহখিনি যিটো মৰম, মই আনকি ইয়াত আহি নাপাওঁতে মোক লগৰ ল'ৰা এটা ফোন কৰি কৈছে যে মেধিপাৰাৰ মানুহখিনি খুব মৰমীয়াল। বহুত আনন্দ পাইছো। আনকি বিটুকটো গমাই পাই, লগতে শৰ্মা দাহঁতৰ বকো কৈ দিছো বহুত ভাল লাগছে বুলি ইয়াতে আহি কিনে। তো বিশেষকে বেছি নকওঁ, যিহেতু অনুষ্ঠান আছে, সকলোৱে একবাৰ জয় জুবিনদা বুলি কম নে নাই? জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। ধন্যবাদ। তো যিহেতু অনুষ্ঠান আৰম্ভ হৈ গ'ল, সেই অনুষ্ঠান ময়ো উপভোগ কৰিলোঁ। আৰু অনুষ্ঠানত যাই কিনে এওঁলোকে বাদ্যযন্ত্ৰ মানুহখিনিও মোক ভালকৈ চিনি পায়, যিহেতু ভিডিঅ' বনাই কিনে ৰাইজৰ ইমান মৰম পাইছোঁ আৰু কি ক'ম। এই ভিডিঅ'টো আছিল মই যিদিনাখন প্ৰথম গৈ পাইছিলোঁ সেইদিনাৰ ভিডিঅ' হয়। আৰু কালি আপোনালোকক যিখিনি বাৰু দেখাৰ চেষ্টা কৰিম, যিহেতু কালি বিসৰ্জন আছে। মেধিপাৰাত আছো, ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। বহুত ভাল লাগছে, যিহেতু লক্ষী পূজা। মানুহটো অলপ দাউৰা দাউৰি কৰি আছে, যিহেতু বোমা আনিছিলো। এতিয়া বোমা আমি আক্ৰমণ কৰিম। কি বাবু, ভাল না দাদু? ভাল কে এয়া জুবিনদা যদি আমাৰ মাজত নাইও, সকলো ৰাইজৰ অন্তৰত আছে। যিহেতু লক্ষী পূজা বিসৰ্জনৰ সময়ত সকলোৱে জুবিনদাৰ গান লগাই কিনে নাচি আছে। জুবিনদা যদি আমাৰ মাজত নাইও, জুবিনদাক কিন্তু আমি সদায় এনেকুৱাকৈ জীয়াই ৰাখিব লাগিব। মই প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ নগৰবেৰাৰ ওচৰতে এইখন গাঁও হৈছে মেধিপাৰা। মেধিপাৰাত যাই কিনে মই যিখিনি মৰম পালোঁ ভিডিঅ' বনাই, কি ক'ম আৰু, কোৱাৰ কাৰণে ভাষা নাই। মেধিপাৰাৰ সকলো ৰাইজকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি মেধিপাৰা গাঁওখন আছে, মেধিপাৰা গাঁওখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ লাজগাঁও। এটা ছাইডত বৰপেটা আৰু এটা ছাইডত গোৱালপাৰা। আৰু মোক যোনে লৈ গৈছিল সেইজন হৈছে নিবিৰ কাশ্যপ। নিবিৰ কাশ্যপে মোক 2 দিনৰ কাৰণে মাতি নি কিনে মোক 7 দিনৰ কাৰণে তেওঁ জব্দ কৰি ৰাখিছিল তাতে। মানে আপোনালোকে নাভাবিব, জব্দ কৰা শব্দ দুটা আছে, সেই জব্দ নহয় বাৰু। মানে মেধিপাৰা ৰাইজৰ মৰমৰ কাৰণে মই 4 দিন তাতেই থাকি দিলোঁ। গাইজ মানে লাষ্টত জুবিনদাৰ গানটো দি কিনে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় জুবিনদা।